এই বে মই দেখোন ডাঙৰ মাছ ধৰিলো আচৰিত দেখোন বে মই ইছ ইয়াক চোৱা ই নিজক কি গুৰুত্ব দি আছে মই বহি আছো সেইকাৰণেহে মাছ ধৰিব পাৰিলে নহ'লে সি এটা মাছ কি এটা ক'ব ধৰিব নোৱাৰিম হয় নেকি তেনে মাছ ধৰিলো নহ'লে মই মাছ ধৰিব জানো নেকি ইছ ক'ব আহিছা বংশী প্ৰায় মাছটো ওলোৱাটো কমচে কম তুমিও যে এটা কি যে ভেবলা তুমি অ'কে এটাকে মাছটো ভালদৰে ফল এইটো ইমান কষ্ট কৰিছ আৰু তুমি মোৰ মাছটো এৰি দিবা চাবা কিন্তু লাগি আছে বলৰ ওচৰত কিবা এটা আছে যেন লাগিছে ডাঙৰ মাছ হ'ব নেকি ৰচোন চাওঁ মই কোনো কামৰে নাই যেন লাগি আছে মোক দিয়া মই মাছ মাৰিম চোৱা এতিয়া ভেবলা চোৱা ইমান ডাঙৰ মাছ ধৰিছো মই ইমান ডাঙৰ মাছ ধৰিলো পাৰিলা 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 এই হাঁহিব লাগি আছে মই উঠাব পৰা নাই মই গলো মোক বচা বচা ডুবি আছো হেল্ল' বন্ধুসকল আপোনালোকে যদি কাহিনীটো ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব নাপাহৰিব যাতে আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' দেখাইখিনি আৰু আপোনাক এণ্টাৰটেইনমেণ্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰি থাকিম হেল্ল' গাইজ বাই বাই